মানে সেইটো মোৰ কাৰণে ভাল লগা যেন লাগে। তাৰমানে বিষয়ে যিমানে মানুহক আঁতি ধৰে সিমানে বহুতে ভাবে ভাল হৈ আছে। তাৰমানে মোক ইমান মৰম কৰে, বাৰে বাৰে মনত কৰে, মোক ইমান মৰম কৰে ল'ৰাটো, বাৰে বাৰে মোক ক'তো যাবই নিদিয়ে। এইটো আচলতে মৰম নহয়, এইটো আচলতে মোৰ কি হৈছে, প্ৰকৃতত যদি চাওঁ মোৰ আত্মাৰ কাৰণে এইটো এটা ডাঙৰ বাধা এটা। তাৰমানে মই সৎ কামত যে যাব পৰা নাই, এইটো কাৰণে বহুত ডাঙৰ বাধা, সেইটো বিষয় আৰু সেইটো মহামোহ, সেইটোৱে বিষ্ণু মায়া। গতিকে সেয়াই কৈছে, পুত্ৰ দ্বাৰাণী কৰে বান্ধিল দুই ভৰি, মৰণতে আচহত হ'ব নবল হৰি। তথাপিও মৃত্যুৰ সময়লৈকে সেই শিকলি দুডালৰ কথা ভাবি ভাবি মই জীৱন পাঠ কৰিম, তথাপিও হৰিৰ নাম নলওঁ। মৃত্যুৰ শয্যাত থাকিও, সেইদিনা এটাই ক'লে নহয় ধুনীয়াকৈ, এনেকৈ ইংগিত দি থকা বুলি, মৃত্যুৰ সময়তো। আৰু এখন সৰুতে নাটক পঢ়িছিলোঁ, মৃত্যুৰ সময়ত বোলে পা কৰি আছে মানুহজনে, আৰু নাটক শুনিছিলোঁ কিন্তু ৰেডিঅ'ত। তেতিয়া কি কোনোবাই কৈছে দেউতাই পাৰৰ মাংস খাব খুজিছে, মানে পাৰ প্ৰিয় আছিল আগতে, দৌৰা দৌৰিকৈ পাৰ আনি পেলাই মাংস বনাই দিছে, নাই মাংস খুৱাই দিছে, পাৰৰ জোল খুৱাই দিছে, কোনোবা কৈছে নাই পানী খাব কিজানি, আনি দিলে পানী, নাই পানীও খাই উঠিও পায়ে কৰি থাকে। এই অমুক চমুক বহুত বস্তুৰ পাৰে যিমান কাম কৰিব পাৰে চব কৰিলে, কিন্তু কামত অহা নাই। শেষত পাছবুকটো তাৰমানে, তেতিয়াৰ দিনত পাছবুকটো খুব গুৰুত্বপূৰ্ণ আছিল। পাছবুকটো যেতিয়া পালে মানুহজনে, তেতিয়া বোলে শান্তি। আৰু পাছবুকৰ কথা কৈ কৈ তেওঁ পানী পাৰ এইবিলাক এনেই বহুত যোগাৰ হৈ গ'ল, কিন্তু তেওঁ চিন্তা কৰিছে পাছবুকৰ কথা। গতিকে তেনে বিষয়ীসকলে কি কৰে, মৃত্যুৰ মুহূৰ্তৰ হৰিৰ নাম নলয়। আৰু এটা সঁচা কথা বোলে, মোৰ লগৰ ভকতে কৈছে, বোলে মৃত্যুৰ সময়ত কৈছে ৰাম বোলা, খং উঠি যায় বোলে, নৰুৱেই মই ক'বা। দেউতাকো কৈ আছে ল'ৰাই, দেউতা ৰাম বোল ৰাম বোল ৰাম বোল, নৰুৱেই মই ক'বা, এই বুলি কয়। ৰামটো তথাপিও নকয়, তাৰমানে খং উঠি গৈছে। তাৰমানে দেউতাই হৰি বোল, দেউতাক ল'ৰা ভকত, দেউতাকে ভকত নহ'ল, এই হৰি কীৰ্তন নকৰিলে, এতিয়া সেই শব্দটো ক'বলৈ টান পায়। মই নকওঁ, মই নৰু ক'বা, ডাঙৰকৈ কৈ দিয়ে বোলে, কিন্তু বেলেগ কথা ক'ব নোৱাৰে। খঙত সেইখিনি কথা কিন্তু ডাঙৰকৈ ক'ব পাৰে, তথাপিও মই ৰাম বোলো এই কথাটো ক'ব পৰা নাই, মই ৰাম বুলি নকওঁ, এইটো তাৰমানে নৰুৱেই মই সেই ক'বা, সেই তাৰমানে ৰাম শব্দটো ক'ব। চাব কিমান ক'ত পৰি আছে সেই জীৱটো, কিমান এলান্ধ, কিমান মানে মায়া মোহে তেওঁক আবৃত কৰি তেওঁৰ সমস্ত মানে তেওঁৰ অন্ধকোপত থৈ দিছে, যে ৰাম নামটো আনৰ মুখত বাৰে বাৰে কোৱাৰ প্ৰয়াসৰ ফলতো তেওঁ নামটো উচ্চাৰণ কৰিব নোৱাৰে। এনেকুৱা জীৱ বহুত আছে। গতিকে আমি যেন সেনেকুৱা নহওঁ। আমি কিন্তু এতিয়া লৈ আছোঁ, সময়ত কিন্তু আমাৰো সেনেকুৱা হৈ যাব পাৰে, যদি প্ৰকৃততে আমি অন্তৰাত্মাৰ পৰা নামটো ল'ব পাৰে। মুখেৰে লোৱাটো সাধাৰণ কথাটো, মুখেৰে নামটো লোৱা, কণ্ঠত নামটো লোৱা, হৃদয়ত নামটো লোৱা, অন্তৰাত্মাত নামটো লোৱা। হৃদয়ত ৰূপ লৈ মুখেৰে নাম ল'ব দিছে নহয়, সেই দুয়োটা কায় বাক্য মন এক যেতিয়া হ'ব, সেই নামটোহে ক্ৰিয়া কৰিব, আৰু সেই নামটোহে সঞ্চিত হ'ব, সঞ্চয় হৈ আছে। তাৰমানে সঞ্চয় হ'লে সি মেচিউৰ হ'ব, সঞ্চয় থকা বস্তুটোহে একদিন মেচিউৰিটি হ'ব, মৃত্যুৰ সময়ত সি কাম দিব। গতিকে এনেই যদি আমি নাম লওঁ, মুখেৰে লওঁ, তেতিয়া কিন্তু আমাৰো সেই একে অৱস্থা হ'ব। সময়ত আমি নামটো স্মৰণ কৰিব নোৱাৰিম, মানে এইবিলাক ইন্দ্ৰিয়বিলাকে কাম নকৰিব নহয়, এই মগজুত থকা বস্তুটোৱে কাম নকৰে। যেতিয়া হৃদয়ত থাকিব, অন্তৰাত্মাত থাকিব, তেতিয়া সেই কাম কৰিব, অন্তৰাত্মাৰ বস্তুটোৱে কাম কৰিব। গতিকে নামটো গভীৰভাৱে অন্তৰাত্মাৰ পৰা কেনেকৈ ল'ব পাৰিম, কেনেকৈ আমি সঞ্চিত কৰিব পাৰিম, নাম লওঁতে 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 অন্তৰাত্মাত সঞ্চিত হ'ব, সেইটোৱে সময়ত আমাক কাম দিব। গতিকে কি কৈছে, পুত্ৰ দ্বাৰাণী কৰে বান্ধিল দুই ভৰি, মৰণতে আচহত হ'ব নবলহ হৰি। মৃত্যুৰ আগমুহূৰ্তলৈকে তথাপিও হৰিৰ নামটো মই নলওঁ, বিষয়ৰ কথা কিন্তু হৰহ চেষ্টা কৰি থাকিম, আগমুহূৰ্তলৈকে বিষয়ৰ কথাটো চিন্তা কৰিম। আৰু আমি কি পালোঁ বুলি কৈছে, ওৰ নাম দুৰ্লভ মনুষ্য জন্ম, ভাৰতত পাইলোঁ, তোমাক অনেক বিবৃথা জনম গোৱাইলোঁ, নিচিন্তিলোঁ একবাৰ তোমাৰ চৰণ, অতৰু বন জীৱে যেন আমাৰ জীৱন। এই দুৰ্লভ মনুষ্য জন্মটো কৌটি কল্পেও নাপায় বুলি কৈছে নহয়, ভাগৱতে বাৰে বাৰে কৈছে, কল্টি কল্পে নাপায় পুনঃ বুলি কৈছে। মানুহ শৰীৰটো তাতো অকল মানুহ নহয়, আমি একেবাৰে চাৰিটা সংযোগ পাই গ'লোঁ। মানে ধন্য ধন্য কলিকাল, ধন্য নৰতনোভাল, ধন্য ধন্য ভাৰতবৰী, তিনিটা বস্তু পাইছোঁ। আৰু নামটো পালোঁ, আমি সকলোৱে নামটো পালোঁ। বহুত জীৱই বাৰু নাম পোৱা নাই, মানুহে বহুতে নাম পোৱা নাই, তিনিটা বস্তু পাই গ'ল। আমি নামো পাইছোঁ,
কিন্তু পাই উঠিও যদি আমি হাতত পাই বাটত হেৰুৱা বুলি কৈছে। বস্তুটো হাতত লৈ আছিলোঁ, কিন্তু যাওঁতে যাওঁতে হাতৰ মুঠিটো খুলি গ'ল। হাতত লোৱা বস্তু যাওঁতে যাওঁতে পাহৰি গ'লোঁ মোৰ হাতত যে এটা বস্তু আছে, এটা মোৰ হাতৰ পৰা খুলি ৰাস্তাতে পৰি গ'ল। হাতত পাই বাটত হেৰুৱা। গতিকে এই নামটো আমি পোৱাৰ ফলত এই মনুষ্যৰ দুৰ্লভ মনুষ্য শৰীৰ ভাৰতত আমি জন্মিলোঁ পালোঁ। কিন্তু যদি ঈশ্বৰৰ নামটো নলওঁ, অৰ্থাৎ হাতত পোৱা বস্তুটোৰ লগে লগে আমি অন্তৰাত্মাত থৈ নিদিওঁ, ভঁৰালত থৈ নিদিওঁ, তেনেহ'লে হাতৰ পৰা খুলকি পৰি যাবও পাৰে। তেতিয়া কি হ'ব? আমাৰ গোটেই জন্মটো বৃথা যাব। আমি যে মনুষ্য শৰীৰ পালোঁ, ভাৰতবৰ্ষত পালোঁ, কলিৰ যুগ পালোঁ, হৰিৰ নাম পালোঁ, সকলোবিলাক অথলে যাব, একো কামত নাহিব। আমি কি নকৰিলোঁ? নিচিন্তিলোঁ একবাৰ তোমাৰ চৰণ। আমি তোমাৰ চৰণ চিন্তা কৰিবৰ কাৰণে প্ৰয়াস নকৰিলোঁ, সুবিধা পায়ো নললোঁ। গতিকে গছ লতা বনৰ যি জীৱন, সেই জীৱন আৰু মোৰ জীৱনৰ মাজত একো পাৰ্থক্য নাথাকিল। মানে গছ লতাও উশাহ নিশাহ লৈছে, সিহঁতৰো গুটি হৈছে, তাৰ পৰা পৰিছে, আকৌ গজা মেলিছে, তাৰ পৰা পোখা ওলাইছে, তাৰ পৰা গুটি নতুন গছ হৈছে। সিহঁতেও সংসাৰ কৰি আছে, ময়ো সংসাৰ কৰি আছোঁ। সিহঁতেও কোনোবাই মাৰি দিলে দুখ পায়, তেজ ওলায়, আঠা ওলায়, ঠানিটো মৰি যায়। মোৰো একে অৱস্থা। সাৰ পানী যেতিয়া নাপায়, খৰালি দিনত গছডাল মুজৰা লাগি থাকে, পাত চাত শুকাই যায়, আকৌ বাৰিষা হ'লে টচ বজাই উঠে বৰষুণ পালে। আমিও সেই খাব নাপালে বিৰাট অশান্তি পাই থাকোঁ, কষ্ট পাই থাকোঁ। যেতিয়া ভাল খাদ্য পাতি পাওঁ, ভাল সেৱা শুশ্ৰূষা পাওঁ, আকৌ টচ বজাই উঠোঁ, সেইজন মানুহ ভাল লাগে। এনেকুৱা যেন একেই অৱস্থা হ'ল। গতিকে এই জীৱ আন জীৱবিলাকৰ লগত, গছ লতাৰ লগতে আমাক তুলনা কৰিছে, একেই অৱস্থা। ও ৰাম ৰাম, অ বিষয়ত মোহ হোৱা কৰিলো ভোগ, অ তাৰ ফলে শ্ৰীগাল চানৰ ভৈল যুগ, ভৱতৰি বাৰ নাৱ লোভিলো শৰীৰ, অ বিষয় বতাহে পায়া কৰিলে অস্থিৰ। এই যে বিষয়ত মোহিত হৈ গ'লোঁ আমি। স্ত্ৰী পুত্ৰ কন্যা, বিষয় সম্পত্তি, ইষ্ট মিত্ৰ কুটুম্ব, এই সকলোবিলাক মানে এখন ডাঙৰ বিষয়, এখন বজাৰ এখন মাইলি ল'লোঁ আমি, এটাৰ পিছত এটা। সেইকাৰণে অপাৰ সংসাৰ বুলি কৈছে, কিবা শেষ নাই একেবাৰে। আলহী খেদি শেষ কৰিব নোৱাৰে। এটাৰ পিছত এটা আলহী গৈ থাকিব, এটাৰ পিছত এটা সম্পৰ্ক ওলাই গৈ থাকিব। গতিকে বিষয়টো মোহ হৈ কি কৰিলোঁ? ভোগহে মাত্ৰ কৰিলোঁ, কেৱল ভোগ কৰি গৈছোঁ। মানে ইষ্ট মিত্ৰ কুটুম্ব, আলহী অতিথি, স্ত্ৰী পুত্ৰ কন্যা, এই সকলোবিলাকক লৈ কেৱল ভোগ কৰিলোঁ, অৰ্থাৎ খোৱা লোৱা আনন্দ, এই সকলোবিলাক কৰিলোঁ। তাৰ ফলত কি হ'লোঁ? শিয়াল কুকুৰ গাহৰিৰ যি জীৱন, সেই একে জীৱন হ'ল। মানে শিয়ালটোও সেই সন্ধিয়া হ'লে হুৱা দি পেলাই ওলাই আহে, আহি পেলাই আৰু চিকাৰ এটা ল'লে, লৈ পেলাই গুচি গ'ল, পোৱালিৰ লগত ভগাই পিঠা খালে আৰু ৰাতিটো শুই থাকিল। আৰু অহাকালি পিছ ৰাতি আকৌ শিয়ালে বোলে পিছ ৰাতিহে মানে চিকাৰলৈ যায়, ৰাতি সোনকালে নাযায়। এনে সন্ধিয়া একপাক মাৰিব, হোৱা কৰি আকৌ আৰাম কৰি থাকে। পিছ ৰাতি আকৌ চিকাৰৰ কাৰণে ওলাই আহে, পিছ ৰাতি চিকাৰটো লৈ গৃহস্থ উঠাৰ আগে আগে য'ত যি পায় লৈ যাই পেলাই আনন্দ মনে খায়। তাৰ বেলেগ বিষয় নাই আৰু। কালি আকৌ খাব লাগিব, আনিব লাগিব, সেইটোৱে চিন্তা হ'ল। পোৱালিকেইটা যাতে পেট ভৰে, মোৰ কইনাটোৱে যাতে পেট ভৰে, আৰু মই যাতে পেট ভৰাই ৰাখিব পাৰোঁ, সিমানে। কুকুৰটোৰো সেয়ে, বতাহ বৰষুণ দিলে দৌৰি গৈ মানুহৰ কাঠিত, বেঞ্চৰ তলত, চকীৰ তলত বা কাঠিত কেনেবাকৈ থাকিব লাগে। আৰু যদি নাই, তাকো নাই, উপায় নাই, ভিজি হ'লেও আছে, কিন্তু ক'তো বোলে মোৰ জীৱনটো বাদ দি এনেকুৱা জীৱনৰ কাম নাই, মই মৰি যোৱাই ভাল, নাখায়, এইটো নাভাবে। ক'ত কিবা অকণমান পৰা হ'লেও তাকে দৌৰি যাই পেলাই খায়, সেনেকৈ জীৱনটো ধাৰণ কৰি আছে আৰু তাতে আনন্দিত বুলি ভাবি আছে। বেলেগ এটা কুকুৰ আহিলে সি নিজে খাব পৰা নাই, সেইখন কুকুৰত বেলেগ এটা কুকুৰ আহিলে খেদে। মানে কি ভাবে, এইখন মোৰহে গৃহস্থী, এইখন মোৰ চব, তই কিয় আহিবি? কিন্তু কুকুৰটোৰ জানো কিবা সম্পত্তি আছে এইখন ঘৰত? গৃহস্থই ভাবে নেকি আমাৰ ঘৰখন এই কুকুৰটোৰ? নাভাবে। কুকুৰটো কিন্তু ভাবি আছে, এই ঘৰখন মোৰ, এই মোৰ মা বাহিৰত উঠিলে ভৰিখন শুঙি দিব, এইটো মোৰ দেউতা বাহিৰৰ পৰা আহিলে একদম জাপ মাৰি উঠিব কোলাত। কুকুৰটোৱে ভাবি আছে, এইটো দেউতা, সেইটো মা, এইজনী বাইদেউ, এইটো মোৰ দাদা। আমি কিমান নাম দি পেলাই কিমান মৰমত কুকুৰটো ডাঙৰ দীঘল কৰি আছোঁ। কিন্তু তাৰ সম্পত্তিৰ ভাগ দিম নেকি? মোৰ যেনিবা মোৰ ল'ৰা ছোৱালীৰ মাজত সম্পত্তি ভাগ কৰিম, কুকুৰৰ নামত সেইখিনি ভাগ বুলি থৈ দিম নেকি? নথওঁ, কেতিয়াও নথওঁ। তাৰমানে কুকুৰটোৰ অধিকাৰ নাই তাতে, কিন্তু কুকুৰটোৱে ভাবি আছে যে মোৰ ইয়াত অধিকাৰ আছে, এইখন মোৰ ঘৰ। আমি সেইটো তাৰমানে মই ভাবি আছোঁ এইখন মোৰ ঘৰ, এইখন মোৰ গৃহস্থী,
কিন্তু মেইন গৃহস্থীয়ে মোক কিন্তু এই পুহিয়ে ৰাখি থৈ দিছে, তই কেনেকৈ চলা চলচোন বাৰু, কিন্তু তোৰ সেইবিলাক একো বস্তু ইয়াত অধিকাৰ নাই। যেনেদৰে কুকুৰটোৰ যি অৱস্থা মোৰো সেই অৱস্থা। নিজা আমাৰ একো বস্তুটো আমি ইয়াত নে কিবা লৈ আহিছোঁ, নে কিবা নিজাকৈ কৰিব পাৰিছোঁ, নে কিবা লৈ যাব পাৰিম। যি কৰিছোঁ ঈশ্বৰৰ কৃপাত কৰিছোঁ, কাৰোবাৰ যোগেদি। নথনটো মই বনাব পৰা নাই, চৰকাৰে বনাইছে, মই কিবা এটা বিনিময়ত পইচাটো পাইছোঁ। ঠিক তেনেকৈ প্ৰতিটো বস্তু ইটোৰ পিছত সেইটো, সিটোৰ পিছত বিনিময় কৰি কিবাকৈ চলি আছোঁ। কিন্তু মই ভাবোঁ এই সকলোবিলাক মোৰ হ'লেতো লৈ যাব পাৰিলোঁ হয়। যি বস্তু আছে মইতো যাবৰ সময়ত লৈ যাওঁ, ইয়াৰ পৰা যে মই যাম, মোৰ বেগটো মই লগত লৈ যাম, মোৰ কিতাপ কাগজ কি আছে, কাপোৰ কানি কি আছে মই লগত লৈ যাম। কিন্তু মই নিব নোৱাৰোঁ, এই নামঘৰটো মোৰ নহয়, ইয়াত মই আছিলোঁহে, এইটো মই দায়িত্বহে পালন কৰি আছোঁ। মই যদি ভাবোঁ এই বাগিচাটো বা গাঁওখান নামঘৰটো মোৰ, মই যাবৰ দিনা লৈ যাম, বা মই এখনখানত ফিক্স কৰি থৈ যাম, ইয়াত বেলেগে যোনে নাম গায় বেলেগ বেলেগ এখনত বহি গাব, কাৰণ মই ইয়াতে নাম গালোঁ, এইখন এখন মোৰ। ভাবিব পাৰোঁ মই, কিন্তু হ'ব জানো মোৰ কাৰণে? নহয়। একো বস্তু আমাৰ কাৰণে স্থায়ী নাই, একো অনা নাই, একো কৰিব নোৱাৰোঁ, আৰু একো নিবও নোৱাৰোঁ, একো থৈ যাবও নোৱাৰোঁ, একো চিন থৈ যাবও নোৱাৰোঁ। 20 বছৰ 50 বছৰ নাম ল'ব মানুহে, মাটিৰ ডকুমেণ্ট যেতিয়া নাতিলৈকে নাযায় তেতিয়ালৈকে তাৰমানে মোৰ মাটিৰ খাজনাৰ ৰচিদখনত মোৰ দেউতাৰ নামটো থাকিব, মোৰ ল'ৰাৰ নামলৈকে চলে দেউতাৰ নামটো কাটি পেলাই মোৰ নামটো সোমাব এইবাৰ। তাৰমানে সেইটোও সিমান দিন স্থায়ী নহয়। NRCখন ওলালে যেনিবা, এতিয়া NRCৰ কোনোবা মানুহৰ বাৰু পুৰণা এড্ৰেছটো উলিয়াইছে, কিন্তু সেয়াওতো NRCৰ দিনাহে চিনাকিটো ওলাল, তাৰপিছত আৰু কোনোবাই মনত ৰাখিছোঁ নেকি আমি? তাৰমানে সকলোবিলাক অস্থায়ী, একো ইয়াত নাই। আৰু মই মৰিলেও চিঞৰি 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 মোৰ পৰিবাৰে কান্দিব, ল'ৰা ছোৱালীয়ে কান্দিব, ৰাইজে কান্দিব, কিন্তু মৰাৰ 15 দিন 20 দিন পিছত সেই কথাটো আৰু দুনাই মনত নপৰে। কেতিয়াবা মনত পৰিব কিবা কাৰণত, মৰাৰ দিনা কান্দিব, 2 দিন কান্দিব, তাৰপিছত কান্দা কাটা বাদ ধুনীয়াকৈ আনন্দ ফূৰ্তি কৰি আগৰ যেনেকৈ জীৱন সেনেকৈ চলি থাকিব। গতিকে এই বিষয়ত মুখ হৈ আমি মাত্ৰ কি কৰিছোঁ? ভোগ কৰিছোঁ, কৰি কৰি এই জীৱনটো আমি বিফল নি আহিছোঁ। কুকুৰ, গাহৰি, শিয়ালৰ যি জীৱন, আমাৰ জীৱনত সেনেকুৱাই হ'ল বুলি কৈছে। গতিকে এই ভৱ তৰিবৰ কাৰণে, ভৱ সংসাৰখন পাৰ হ'বৰ কাৰণে সুন্দৰ শৰীৰ এটা আমি পালোঁ। কি শৰীৰ বুলি কৈছে? নাও। এই নাও এখন পাইছোঁ আমি, যিখন নাৱেৰে ভৱ সংসাৰখন পাৰ হ'ব পাৰে। বেলেগ নাওটো নদীত পাৰ হয়, বেলেগ নাও সাগৰত পাৰ হ'ব, কিন্তু ভৱ সাগৰ পাৰ হোৱাৰ কাৰণে একো নৌকা নাই। নৌকা একমাত্ৰ আছে আমাৰ এই শৰীৰটো। আমাৰ হেৰিত গায় ন, অ হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা। বৈকুণ্ঠক যাবলে যাৰ ইচ্ছাই আছে, নৌকাৰে গুৰিতে ধৰায় হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ। কি বুলি কৈছে আকৌ নাওখনক? নাওখনত কোন বহিছে? নাওখনত? আগে ব্ৰহ্মা, আগে ভৈলা ব্ৰহ্মা, পাছে ভৈলা বিষ্ণু, দুজনে নৌকাৰ কান্দাৰী, মাজতে বহিয়া শ্ৰী শংকৰ গুৰু, নামৰে লগাইলা শাৰী হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা। গতিকে আমি যদি বৈকুণ্ঠত যাব লাগে, বৈকুণ্ঠত যাব মানে ভৱ সাগৰখন যদি পাৰ হ'ব লাগে, একমাত্ৰ সেই নৌকাখনেই আছে, বেলেগ নৌকা আৰু একো নাই। সেই মনুষ্য শৰীৰৰ নৌকা, যিখন নৌকাত ভৱতৰণৰ একমাত্ৰ ব্যৱস্থা আছে, আৰু তাৰে নৌকাৰ কাণ্ডাৰী গুৰুজন নিজে আছে। গতিকে এই নাওখনত কি বুলি কৈছে? মানে খিলি কিহৰ, বঠা কিহৰ, তলিখন কিহৰ, গোটেইখিনি বস্তু কৈ দিছে ৰামেশ্বৰ পাঠকে। দেশ বিচাৰৰ গীত বুলি কয়, গোটেইখিনি ঘোষাতে আছে আকৌ, গোটেইখিনি বস্তু মানে টানি টানি আনিছে মাত্ৰ। গতিকে আমাৰ এই সুন্দৰ শৰীৰৰ এই নাওখন পালোঁ। এই নাওখন মাত্ৰ নৌকাখন কি কৰিব লাগে? আমি এৰি দিব লাগে। তাৰমানে নিজৰ বুলি নাভাবি এৰি দিলে ঘূৰিয়ালে নিজে নিজে লৈ যাব। নাওখনে যদি ভাবে মই নাযাওঁ, জীৱন্ত নাও যে এইখন, বুজি পাইছে না? গতিকে এই নাওখনত আমি যেতিয়া উঠিম, তেতিয়া আমাৰ
সুৰক্ষাৰ ব্যৱস্থা হ'ব। ভৱ তৰিবৰ কাৰণে সুন্দৰ শৰীৰটো পালোঁ, এই নাওখন পালোঁ, কিন্তু বিষয় বতাহত যেতিয়া গুৰিয়াল নাই নাওখনত, আমাৰ গুৰুজন যেতিয়া নুঠিল, এনেই নাওখন মই এৰি দিলোঁ, নাওখন কি হ'ব? বিষয় বতাহে পাই কৰিলে উঠিল। গুৰিয়াল নোহোৱা নাওখন সাগৰত মেলি দিলোঁ, বতাহ আহিল, বতাহে ইফালে এবাৰ লৈ যাব, সিফালৰ পৰা ঘূৰিলে সিফালে লৈ যাব, তাতকৈ ডাঙৰ যদি বতাহ আহে পানীৰ তলত ডুবি যাব। সেই নাও কেতিয়াও সিপাৰত নালাগে। কিন্তু নাওখনত ভাল মানে অভিজ্ঞ, যিয়ে ইপাৰ সিপাৰ জানে, সেনেকুৱা গুৰিয়াল এজন বহিব লাগে। ইপাৰ সিপাৰ জনে একমাত্ৰ গুৰিয়াল আছে কোন? ঈশ্বৰ নিজে। আৰু ঈশ্বৰে যদি গুৰিয়াল হৈ আহিব লাগে, কেনেদৰে আহিব লাগিব? তেওঁ গুৰিয়াল হ'ব লাগিলে সেয়া শংকৰ গুৰু, শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰে, নিজে হৰি অংশ অৱতাৰ হ'ল, হৈ পেলাই আমাক নাওখনত আমাক চমজিবৰ কাৰণে ৰখি আছে, কিন্তু আমি চমজি নিদিওঁ, বোলে মোৰ নাওখন পাৰ কৰাই দিয়া বুলি বোলে, মোৰ নাওখন ময়ে চলাই যাম বুলি ভাবি আছোঁ, গতিকে মোৰ ৰক্ষা নাই। শেষ হ'ব, এই ৰাম ভৱ তৰিবাৰ নাও লভিলো হৰিৰ বিষয় বতাহে পায়া কৰিলে অথিৰ, ও কৰে তল বল দেখা কেনে হুইব পাৰ, ও এভ দেখ বুলি প্ৰভু কৰি উদ্ধাৰ। গতিকে নাওখন যেতিয়া সাগৰত মেলি দিলোঁ, তল বলাই উঠিছে, হাহাকাৰ লাগিল, তেতিয়া কি কৈছে? কেনে হুইব পাৰ, এভ দেখ বুলি প্ৰভু কৰি উদ্ধাৰ। এই পাৰত থকা আমি কোনোবা এজন ভাল নাৱৰীয়াক মাতি আছোঁ, এই মই তল গ'লোঁ, দৌৰা দৌৰা মোক ধৰাহি ধৰাহি ধৰাহি, তেতিয়া নাহিবও পাৰে তেওঁ। গতিকে ভালে থাকোঁতে নাওখন পাৰত থাকোঁতে চমজাই দিব লাগিব, এইখন আপোনাক দিলোঁ, তেতিয়া তেওঁ পাৰ কৰাই লৈ যাব। গতিকে আমি সুস্থ অৱস্থাতে এই সকলোবিলাক ঠিকেই, ইন্দ্ৰিয় আমাৰ শৰীৰ সকলোবিলাক ঠিকে থকা সময়তে যদি গুৰুক অৰ্চন কৰি থওঁ, গুৰুক গুৰিয়াল বুলি ভাবোঁ, ঈশ্বৰৰ নাম লওঁ, তেনেহ'লে আমাৰ কি হ'ব? ভৱ সংসাৰখন আৰামত পাৰ হ'ব পাৰিম। শেষৰ সময়ত বোলে বিপদত পৰিলে লাগে ভগৱান, বিপদা তৰি যায় ভগৱানৰ নাম নাই, এই হ'ল মানৱ জীৱন। যেতিয়া ঠেকাত পৰি যায়, তেতিয়া ৰাম 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 প্ৰভু কৃষ্ণ কৃষ্ণ মাতিলে নহ'ব। ভালে থাকোঁতে অনৰ্গল নাম লৈ থাকিলে, তেতিয়া সংকটৰ সময়তো, সংকটটো আহিবই, কিন্তু সংকটৰ সময়তো তেওঁ আমাক সহায় দিব, মাত এষাৰ লগাব। গতিকে আমাক কৈছে, সেই এ ৰাম হুকবি শেষৰতো আদাসৰু দেখোঁ কাতৰ কৰ দিওঁ চৰণত বাস। গতিকে আমি দাসৰৰ দাস বুলি যদি মান্যতা, তেওঁক যদি মান্যতা দি নিজকে দাসৰৰ দাস বুলি ভাবোঁ, তেনেহ'লে তেওঁ চৰণত আমাক চৰণ চপাই ল'ব। চৰণ চপাই ল'লে আৰু চিন্তা নাই, কাৰণ অভয় চৰণ, য'ত ভয়েই নাই, যি চৰণত ধৰিলে আমাৰ ভয় নাথাকে, অভয় চৰণ। অভয় চৰণে শৰণ পখিল হৰি 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 হৰিয়ে, ও তোৱা গুণ নাম ভকতি প্ৰদীপ চাওৰা। এই গুণনাম ভক্তিৰ প্ৰদীপ চাই পেলাই যে অভয় চৰণৰ শৰণাপন্ন হওঁ, আমাৰ ভয় নাথাকে। গতিকে আজিৰ পাঠ সহস্ৰ নাম বৃত্তান্তৰ ইমানতে মানে শেষ নহয়তো এইটো, গতিকে ইমানত আমি স্থগিত ৰাখিলোঁ। আৰু আগন্তুক কৰ্মসূচীবিলাক আছে, ছিদ্ৰ অপৰাধ মাৰ্জনা বিচাৰি আমি এটি সেৱা ধৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, আনগতি নাহি কে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল মুখ ৰক্ষা কৰিও চৰণ, ৰাম মুখ ৰক্ষা কৰিও চৰণে। ঔ হৰি, ও ৰাম।